কাৰ্বি আংলং জিলাৰ শৈক্ষিক মানদণ্ড উন্নয়নত গুৰুত্ব আৰু বিজেপি চৰকাৰৰ 26+ সংগঠনৰ CMEMৰ সজাগতা সভা পৰিষদীয় সচিবালয় KNCA 36 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপন মহিলা সবলীকৰণ মহিলা আতিশয্য বন্ধৰ সপক্ষত ডিপু চহৰৰ মাজমজিয়াৰ বিশাল সমদল নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া কৈছোঁ অসমীয়া প্ৰান্তিমৰ বিতং বাতৰিলৈ কাৰ্বি আংলং জিলাবাসীৰ বাবে অতি ভাল খবৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত এইবাৰ নৱগঠিত বিজেপি চৰকাৰখনে জিলাখনৰ শৈক্ষিক মানদণ্ড উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰিছে এক কথা জিলাখনৰ শিক্ষাৰ গতি আগবঢ়াব গুণগত দিশে পাৰ্বত্য জিলাখনৰ শৈক্ষিক মানদণ্ড উন্নয়নৰ স্বাৰ্থত কাৰ্বি আংলং স্বায়ত্ত পৰিষদত শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে বিভিন্ন সামাজিক সংগঠনৰ সৈতে হাত মিলাই শিক্ষাৰ গতি আগুৱাই লৈ যাব খুজিছে 26+ সংগঠনৰ নেতৃত্বৰে পৰিষদীয় নতুন সচিবালয় কক্ষত জিলাখনৰ বিভিন্ন স্কুল কলেজক লৈ চৰকাৰৰ আঁচনি তথা লক্ষ্য অৱগত কৰোৱাৰ লগতে এই কাৰ্যত সহযোগ তথা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাই স্বয়ং CM ডক্টৰ তুলিৰাম ৰহাঙে জিলাখনৰ ষ্টাৰ্ণ কলেজৰ পৰা ৰুকাছেইন ৱাইচং আদি সকলো কলেজতে আৰ্টছৰ লগতে বাণিজ্য আৰু বিজ্ঞান শাখাও মুকলি কৰা হ'ব স্ট্ৰীম আৰু কমাৰ্চ স্ট্ৰীম আৰ্টছটো থাকিব সায়েন্স আৰু কমাৰ্চ স্ট্ৰীমত আমি ইন্ট্ৰোডিউস কৰিবৰ কাৰণে আমি ষ্টেট গভৰ্ণমেণ্টৰ লগত অলৰেডি ডিসকাশন কৰা হৈছে ৱাৰবেলি ডিসকাশন কৰা হৈ গ'ল আৰু তেওঁলোকে কৰি দিম বুলি কৈছে যিমানখিনি কাৰ্বি আংলং কলেজ ষ্টাৰ্ণ কলেজৰ পৰা আৰম্ভ কৰি আমাৰ ৰুকাছেইন কলেজ পৰা আৰম্ভ কৰি ধংগংগুই কলেজ কাৰ্বি নিমচ সিংথৰ আছং চমুকৈ KNCA জন্ম লগ্নৰ পৰা বৰ্তমানলৈ কাৰ্বি আংলং জিলাৰ চহৰ অঞ্চলৰ পৰা গ্ৰাম্য অঞ্চলৰ তৃণমূল পৰ্যায়ৰ মহিলাসকলক হাতত ধৰি আনি নিজৰ শক্তি আৰু দক্ষতাৰ সৈতে পৰিচয় কৰোৱা মহিলা সংগঠনটিয়ে ভৰি দিলে 36 বৰ্ষত স্বাভাৱিকতে এক ইতিহাস গঢ়াৰ দিশে মহিলা সংগঠনটি আজি 36 প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পুৱা পতাকা উত্তোলন শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয় দিনজোৰা কাৰ্যসূচীত শোভাযাত্ৰা কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে ADC ৰাজেশ টেৰাঙে তাৰ পিছত ডিফু ক্লাবৰ প্ৰাংগণত এক বিশাল সভা অনুষ্ঠিত কৰা হয় আনহাতে মহিলা সবলীকৰণ মহিলা আতিশয্য বন্ধ কৰাৰ দাবীত সদায় মাত মাতি অহা সংগঠনটিয়ে মাইক্ৰ ফাইনেন্সত ঋণগ্ৰস্ত মহিলাসকলক ঋণ মুক্ত কৰাৰ দাবীত সংগঠনটিৰ নেত্ৰী প্ৰতিমা ইংহিপিয়ে মতামত ব্যক্ত কৰি কৈছে নিৰ্বাচনৰ আগত বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাৰ ঋণ মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিও চৰকাৰ গঠনৰ পিছত এই মহিলাসকলক এতিয়াও ঋণৰ পৰা ৰেহাই দিয়াৰ বাবে কাৰ্য কৰা নাই বুলি আৰোপ কৰি শীঘ্ৰে নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি পালনৰ আহ্বান কৰে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱলৈ স্মাৰক পত্ৰ এখন আমি প্ৰদান কৰিম আৰু তাত বিশেষকৈ মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ লগতে বিশেষকৈ মাইক্ৰ ফাইনেন্সৰ ঋণৰ বোজাৰ পৰা মহিলাসকলক মুক্তি দিবলৈ আমি চৰকাৰক দাবী জনাম আৰু ইয়াৰ লগতে কাৰ্বি আংলঙৰ বহুখিনি আমাৰ মহিলা যি সমস্যা এই সমস্যাবোৰৰো আমি দাবী তুলি ধৰিম কাৰণ ইয়াত আজি বিভিন্ন সময়ত মহিলাসকলে বিভিন্ন সমস্যা আজি সন্মুখীন হৈ আহিছে বিশেষকৈ মহিলা ওপৰত যি নিৰ্যাতন যি ভায়োলেন্স এই ভায়োলেন্স কিন্তু আজি দিনক দিনে বাঢ়ি আহিছে নাবালিকা ধৰ্ষণ বলাৎকাৰ আৰু মাৰ্ডাৰ আৰু হিউমেন ট্ৰেফিকিং এইবিলাক কেছে কিন্তু আমাৰ পাহাৰীয়া জিলাত ইয়াত মানে দিনক দিনে বাঢ়িবলৈ লৈছে গতিকে ইয়াৰ ওপৰত মহিলাসকলক সুৰক্ষা দিব লাগিব সেইকাৰণে আমি দাবী জনাম প্ৰত্যেক থানা আৰু আউটপোষ্টবিলাকত মহিলা কোষ গঠন হ'ব লাগে যাতে মহিলাসকলক সেই ভায়োলেন্সৰ পৰা যাতে সুৰক্ষা দিব পাৰে আৰু লগতে আছে আমি শিক্ষা বিষয়টো আমি ইয়াত তুলি ধৰিম কাৰণ কাৰ্বি আংলঙত বিভিন্ন শিক্ষা ক্ষেত্ৰতো আমি সমস্যা দেখিবলৈ পাইছোঁ
বিশেষকৈ চৰকাৰী স্কুলবিলাকত তাত টিচাৰসকলৰ যি ধৰণৰ তেওঁলোকে মানে ডিউটি পালন কৰিব লাগিছিলে তেওঁলোকে বিভিন্ন তেওঁলোকৰ ওপৰত কৰ্মৰ বোজা জাপি দিয়াৰ কাৰণে তেওঁলোকে যিখিনি নিজৰ ডিউটি সেই ডিউটি কৰিবলৈ তেওঁলোকে কিছু মানে অসুবিধা হোৱা আমি দেখিবলৈ পাইছোঁ যাৰ কাৰণে আমাৰ শিক্ষাৰ যি মানদণ্ড যি ধৰণৰ উন্নতি হ'ব লাগিছিলে সেই ধৰণৰ কিন্তু আমি অসমৰ অন্য জিলাৰ তুলনাত আমাৰ সেইখিনি হৈ উঠা নাই গতিকে আমি এটা প্ৰপাৰ এডুকেশ্যনেল ফাংচনিং ছিষ্টেম আমি কাৰ্বি আংলঙত বিচাৰিছোঁ যাতে সকলো ল'ৰা ছোৱালীয়ে যাতে বিনামূলীয়া পাঠ্যক্ৰম মানে পাঠদান তেওঁলোকক দিয়ে আৰু বিশেষকৈ গাৰ্ল চাইল্ড ছোৱালীবিলাকক আমি কেজিৰ পৰা পিজিলৈকে আপ টু পিজি মানে বিনামূলীয়া শিক্ষা দিব লাগে আৰু আছে লগতে ইয়াত বিশেষকৈ আমি বহুত দিনৰ পৰা আমি দাবী কৰি আহিছোঁ মহিলাসকলৰ কাৰণে যি ৰাজনৈতিক অধিকাৰ আজি ভাৰতবৰ্ষ ৭৫ বছৰ স্বাধীনতা দিৱস পালন কৰিবলৈ গৈ আছে আৰু মোদী চৰকাৰে অমৃত মহোৎসৱ বুলি বিভিন্ন ঠাইত তেওঁলোকে মানে উদযাপন কৰি আছে কিন্তু আজি কাৰ্বি আংলঙত যি ৭১ বছৰীয়া যি অট'নমাছ কাউন্সিল এই অট'নমাছ কাউন্সিলত মহিলাসকলৰ কাৰণে এখনো আসন সংৰক্ষণ নকৰাটো অতি দুখৰ বিষয় গতিকে আমি ৩টা দশক জুৰি আমি KNCয়ে ইয়াত আন্দোলন কৰি আহিছোঁ আৰু আমি দাবী তুলি ধৰিছোঁ যে ৫০% কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল লগতে যি পৌৰসভা আৰু যি নগৰ সমিতি এইবিলাকতো মহিলাসকলৰ বাবে 50% ৫০% আসন সংৰক্ষণ কৰিব লাগে এক প্ৰকাৰ ইয়াত চৰকাৰক আমি দুখ দিব বিচাৰোঁ কাৰণ আজি চৰকাৰে যি ধৰণৰ মহিলাসকলৰ যি কৰ্মসংস্থাপন দিব লাগিছিল তেওঁলোক আজি দিব পৰা নাই যাৰ কাৰণে আজি মহিলাসকল জীয়াই থাকিবৰ কাৰণে নিজৰ পেটৰ তাৰণাত আজি বেশ্যাবৃত্তিৰ দৰে পথ তেওঁলোকে কিছু বাচিবলৈ বাধ্য হৈছে এইটো চৰকাৰৰে মই এক প্ৰকাৰ দুখী মই বনাব বিচাৰিছোঁ মানে ক'ব বিচাৰিছোঁ কাৰণ আজি বিভিন্ন ধৰণৰ স্কিম আছে চৰকাৰী বহুত ধৰণৰ স্কিম আছে কিন্তু সেই স্কিমবিলাকত যদি সঁচা অৰ্থত তেওঁলোকে মহিলাসকলক জীয়াই থাকিবৰ কাৰণে যদি লাইভলিহুড তেওঁলোকৰ সেই মানে সংস্থাপন যদি দিয়া হয় কিন্তু এইবিলাক কেতিয়াও তেওঁলোকে বাছি নলয় গতিকে আমি এই ক্ষেত্ৰত বিশেষকৈ KNCয়ে আমি আৰম্ভণিৰ পৰাই মহিলাসকলৰ অধিকাৰৰ হৈ আমি কৈ আহিছোঁ আৰু মহিলাসকলৰ যি অধিকাৰ যি প্ৰাপ্য এই প্ৰাপ্যৰ কাৰণে কিন্তু আমি আগুৱাই যাম আমি আন্দোলন কৰি যাম যাতে চৰকাৰৰ ফালৰ পৰা যাতে তেওঁলোকে মহিলাসকলক হেৰি নকৰে মানে তেওঁলোকে যাতে অৱহেলা নকৰে যিমান চৰকাৰী স্কিম আছে মহিলাসকলক দিব লাগে তাৰোপৰি সংস্থাপনৰ ব্যৱস্থা বিশেষকৈ আজি দিব লাগিব চৰকাৰ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা হৰঘৰ ত্ৰিৰংগা ৰূপায়ণ হৈছে দেশ তথা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো হৰঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অন্তৰ্গত প্ৰান্তে প্ৰান্তে পথে পথে বিতৰণ হৈছে ৰাষ্ট্ৰীয় ত্ৰিৰংগা চেম্বাৰ অফ কমাৰ্চ ৰংখাং মাইনৰিটি বোৰ্ড আছাম ষ্টেট লাইভলিহুড মিছনৰ চৌথ প্ৰয়াসত পশ্চিম কাৰ্বি আংলঙৰ প্ৰান্তে প্ৰান্তে ৰূপায়ণ হৈছে এই কাৰ্য বৃহত্তৰ টিকা অঞ্চলৰ NEC পথৰ হৈ সংগঠনসমূহৰ কৰ্মীয়ে পথচাৰীক ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰি ভাৰত স্বাধীনতাৰ মূল্যবোধৰ অধিক কাষত চপাই নিয়াৰ প্ৰয়াস কৰিছে জনসাধাৰণক উল্লেখ্য যে এই কাৰ্যত বিজেপি লোকেল কমিটি আত্মসহায়ক গোটৰ মহিলাসকলেও সহযোগ আগবঢ়ায় तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जन गण मंगल नायक जय हे भारत वर्ष विधाता जय हे जय हे जय हे जय जय
পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ সময় সামাজিক বিৰতি Come one, come all to the late Erdang Tokbi Memorial Football Tournament organized by Puchim Football Club. Winner would be awarded an amount of rupees 20,000 with trophy. Joining date 1st August 2022. Venue Lokso Tokbi Playground Wutungaji Karbi Anglong. For more information, you can contact the below given number. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয় বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া লুম্বাজং ইউথ ডেভেলপমেণ্ট কমিটি 7 সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে টিফু কলা কেন্দ্ৰত উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। ঠিক আজি 1 আগষ্টৰ দিনা একাংশ সমাজকৰ্মী তথা সমাজ সচেতন ব্যক্তিৰ উদ্যোগত বিগত 2015 চনত গঠন কৰা হয় লুম্বাজং ইউথ ডেভেলপমেণ্ট কমিটি। আহি এবাৰ 7 বছৰত ভৰি দিয়ে উক্ত কমিটিয়ে। তদুপলক্ষে টিফু কলা কেন্দ্ৰত বিশিষ্ট সমাজকৰ্মী ধন ৰংফাৰৰ পৌৰোহিত্যত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি সমাজৰ বিভিন্ন দিশসমূহ সম্পৰ্কে আলোচনা বিলোচনা কৰে। আনহাতে ইয়াৰ পূৰ্বে কমিটিটোৱে 7 বছৰ ভৰি দিয়াৰ উপলক্ষে কেক কাটি উদযাপন কৰে আনন্দ। উল্লেখযোগ্য যে এই সভাত মুখ্য অতিথি হিচাপে কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সভাপতি চামচিং হানছেৰ উপৰিও KSA টিফু আঞ্চলিক কমিটিৰ সভাপতি লিটচং টিমুং, KSDOৰ সভাপতি ৰাজেশ ৰংহাং, কায়াৰ সম্পাদক কাইকেৰি পাটৰ, KSYOৰ সভাপতি খৰচিং টিছ প্ৰমুখ ভালে সংখ্যক সামাজিক সংগঠনৰ সভাপতি সম্পাদকে অংশগ্ৰহণ কৰে। Kami non nitum 70 years ago non Karbi Anglong Autonomous Council long gadu. Kami tum long bajong hawara long ke echet kami kacing khur kusami atong anu kami abi. Nasi. Nasi non la siam tulang rong hangsa rapan kami nitu pempul lalu kami nitu pidampo lo. Kami nitu dak orang or sign ang pinanji pulo contract ang pinanji pulo malah dak development ahin ahin kami atong anu kami nang pinanji pulo. Kami nitu apan nang kapang krebe join ni. Mani tumhan ang kelang leden ajoy ni si nitum laso wadai tamin on atuning tan nitum dak kala kendrolong si nitum palon pon pinita nitum dak kala kendrolong si nitum palon pon same siam tulang rong hang atum nang mathapi mai nang lakmi mane pu laso atingjen long sadai nitum ke palon pon berdu lasi laso dak hasi non pernah pensame nitum longboyong hawar ha longboyong rat akisung along he wadai tamin nitum longboyong rat LYDC pen kini tu aja pun kipji Sami tum dak longbojong along ke dak kisi barok asu ma kingsang su tum doping lu. Dasami ditum dak longbojong asu tum ke dak ke sakuri putawe ma contract putawe ba khai dil dak nang do longko ma sakuri tami ba khai se nang omonak lo ma contract mane ba khai se nang omonak lo longle tami bang nang nam lo dak. Tami mithang ke nakka mahabe bo longle philang tan chinam long le. Dasi dipu tami itu Karbi akhai man nitum jungjung longboyong kedo ajo do tum ke goreng bar sata bela lasino siam tulang rong hang han sami tum kachuri pon tum ke lahelo kedam kan ikan kho sami tum pepor lo pidamelo sami itu han hang responda be lasini tu naning hundu gopek lasino nitum LYDC pen ke laki panna pen sami nitum goreng bar san long letik mai tum development long letik ke nitum dak kasih song hodai tami itu padopon berji Deng Troxy LYDC abang kitek ramai dong ngaji tong tunapot dilinding arong lo tapen lumbayong yut atumaphan dili akhir jume pidung lo jalang itu kewang jiarni ansa se ke claim ke damalong karena mahir jume patole thotna tapen uwe kimi tung phan dili ke chuning ri kan tung bangke yong si yut atum development nangji pulong te aprang si emethang aphan skill development nangji
entrepreneurship apan ilitum important pinaji si ilitum entrepreneurship apan important pilo lo te ilitum skill develop self employment apa ke ilitum mithang generate kon grupo dong si ilitum mithang apan jong si skill labe ilitum mithang ke ngacar jabe panjang si ilitum ki akit he gabe pulo te ilitum aprang dunun si dipu town dipu along masong sonarong supi along ilitum Karbang long atau kan open kita kiri kecing rumah di melong letu mereng dunang ji pulote di pu lumbayong ayu datu mabang amit hang apan skill development apan important PO nangala lapen ke LYDC atu da lumbayong yu datu mapan skill development program deng pon nangala lapen deng pon po pesini ni chet hello lapen la solong ni lista me kita gan kecinian yang makin di sore di pajer dulu নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰেম টেম্পাটৰ ইমানতে সামৰিছোঁ ধন্যবাদ